নমস্কাৰ মই সিমিদাস বৰুৱা নলবাৰীত এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে দলৱদ্ধ আক্ৰমণ কৰি হত্যা কৰা হৈছে এজন 30 বছৰীয়া যুৱকক নিজৰে খুৰাকৰ নেতৃত্বত গাঁওখনৰ একাংশ যুৱকে মৰিয়াই হত্যা কৰি ঘৰৰ পিছপিনৰ জংগলত পুতি থলে ৰাহুলৰ মৃতদেহ এই নাৰকীয় হত্যাকাণ্ডই কঁপাই তুলিছে সমগ্ৰ নলবাৰী আজি গাঁত খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাহুলৰ মৃতদেহ ইতিমধ্যে খুৰাকসহ 4জনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে কিন্তু কিয় ঘটিল এই নাৰকীয় ভয়ংকৰ ঘটনাটো আগবঢ়াইছো আমাৰ ৰিপৰ্টত কিমান জন মান হ'ব কিমান জন মানে লগৰ কি মাৰিলা কিমান জন আছে আৰু জড়িত ইয়াত দলৱদ্ধ আক্ৰমণ কৰি হত্যা কৰা হৈছে এজন যুৱকক হত্যাকাণ্ডৰ বলি 30 বছৰীয়া যুৱক ৰাহুল দাস নিজ ঘৰতে শুকুৰবাৰে নিশা খুৰাক পংকজ দাসৰ নেতৃত্বত একাংশ যুৱকে দলৱদ্ধ আক্ৰমণ কৰি হত্যা কৰিলে ৰাহুল দাসক আৰু হত্যা কৰি ৰাহুল দাসৰ মৃতদেহ পুতি থলে বাৰীৰ পিছফালৰ জংগলত নলবাৰীৰ বৰভাগত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা বৰভাগৰ জুগুৰকুছিৰ চকলাপাৰাৰ চুবুৰীত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড গাঁওখনৰ একাংশ যুৱকে মৰিয়াই হত্যা কৰিলে ৰাহুল দাসক আৰু হত্যা কৰাৰ পিছত এনেদৰে পুতি থৈছিল ৰাহুল দাসৰ মৃতদেহ জংগলৰ মাজত কিন্তু কিয় ঘটিল এই অঘটনটো অভিযোগ মতে উৎপতীয়া স্বভাৱৰ ৰাহুলে বৃহস্পতিবাৰে নিশা উদ্ভাণ্ডালি কৰি নিজৰে কোঠা এটাত অগ্নিসংযোগ কৰিছিল আৰু গাঁওখনত সঘনাই কৰি আহিছিল কাজিয়া চৰকাৰীভাৱে লাভ কৰা গৃহত অগ্নিসংযোগ কৰাৰ পিছত আৰক্ষীয়ে ৰাহুলক আটক কৰি শুকুৰবাৰে এৰি দিছিল মগজুৰ বিকৃতি ঘটা ৰাহুলৰ ওপৰত শুকুৰবাৰে নিশা প্ৰায় 14 গৰাকী যুৱকে ল'লে এই চৰম সিদ্ধান্ত আৰু আজি আৰক্ষী আহি গাঁতৰ পৰা উদ্ধাৰ কৰে ৰাহুলৰ মৃতদেহ এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো আজি আৰক্ষী আহি গাঁতৰ পৰা এইদৰে উদ্ধাৰ কৰিলে ৰাহুলৰ মৃতদেহ ইপিনে ৰাহুলক হত্যা কৰাৰ অভিযোগত গাঁৱৰ 3 যুৱক ক্ৰমে সীমান্ত দাস সঞ্জয় উৰুফে সঞ্জু দাস আৰু পংকজ দাসক নলবাৰী আৰক্ষীয়ে আটক কৰিছে মাৰিলে মানে আমি অকলে মাৰিলে গোটেই গাঁৱৰ চবেই মিলি মাৰিলে বহুত আছে আৰু নিহতৰ ৰাহুলৰ খুৰা তথা আটকাধীন পংকজ দাসৰ নেতৃত্বতে সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা ৰচনা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে লগতে এই ঘটনাৰে চুবুৰীটোৰ আৰু বহু কেইজন যুৱক জড়িত থকাৰ কথা স্বীকাৰ কৰিছে আটকাধীন যুৱক কেইজনে এতিয়া আৰক্ষীৰ তদন্ততহে ওলাব ঘটনাৰ প্ৰকৃত ৰহস্য কিমান মান মাৰিছে মানে এনেকুৱা মতেতো মানে 14 জন মানুহ আছে বোলে আৰু 10-12 জন দেখিছে সিহঁতে ভয়তে ওলাই যোৱা নাই বোলে এতিয়া নিজৰ খুৰাক আৰু নিজৰ চুপৰে মানুহ নিজৰ চুপাৰ ফুলহাইলে কাজান কিহৰ কাৰণে মাৰিলে আগতে কিবা পাৰিবাৰিক কণ্ডল লাগিছিল তাৰে পিছত তেওঁলোকৰ ঘৰ চৰ জ্বলাই ঘৰ উঠাই দিলে একেবাৰে মাক দেউতাক অনাই বনাই য'ত ত'ত থাকি পেলাই কাম বন কৰি খাই থাকে খাই পেলাই কিবাকৈ চৰকাৰে ঘৰ এটা দিয়া বুলি শুনি ঘৰটো বনাবলৈ আহিল অহাৰ পিছত কিবাকিবি মদ পানী অলপ খোৱাৰ পিছত অলপ নিজৰ হেৰিটো নোহোৱা হয় স্থিতিটো নোহোৱা হয় তাৰে পিছত তেওঁক ধুনীয়াকৈ পুলিচে লৈ গ'ল আনিলে খালাচো দিলে আহিলোঁ তাৰে পিছত ৰাতি শুই থাকোঁতে যোৱাকালি ৰাতি নিজৰ খুৰাক ভাই ভাগীৰ মানুহ আছে আৰু গাঁৱৰ 14 জন মানুহ টোটেল 14 জন মানুহে তেওঁক মাৰি পেলাইছে আমি এটা খবৰ এটা পাইছিলোঁ যে যোৱাকালি ৰাতি এটা অঘটন এটা ঘটিছে ইয়াত আৰু ইয়াত আহি পিনে মই চেক কৰিছোঁ আমাৰ এইটো মানে ভিলেজ জুগৰকুছি ইয়াত এটা ডেড বডি এটা মাটিৰ ভিতৰত পুতি থোৱা হৈছিলে ডেড বডিত মানে ভেৰিয়াছ কাইণ্ড অফ ইঞ্জুৰিজ পোৱা গৈছে চ' ৰেষ্ট আমাৰ পুলিচ ডিপাৰ্টমেণ্টে কিমানজনক আটক কৰি মানে আজিলৈ এতিয়া 3জনক মানে অনা হৈছিল তেওঁলোকে দেখুৱাই দিছে আৰু আমি খবৰ পাইছোঁ যে আৰু মানুহ কেইজন মানে ইনভলভ হৈ আছে নলবাৰীৰ পৰা নৰেন শৰ্মা আৰু টিংকুমণি বৰ্মনৰ ৰিপৰ্ট SJ নিউজ